Guys, welcome back to my YouTube channel. Sabita's lifestyle aunty video le apnalok hokoloke swagatam janaisu. Aru etia bazile pray 10:30 11:30 hol. Gracie hatok school pa anibo goise aru start korisu eta video. Agole sai thakibo aru ji hokole mor channel tu le aji notun ke aise please channel tu subscribe kori lobo. Bolo upore sapna sa khabo matise tale jao aru video tu koi thakim sai thakibo. Sa ta khai lelu video koribo nohole sa khwa এয়া হল আমার প্রীতম হাই কই দিয়া চকু মাই দিয়া চকু মাই দিয়া ও নো 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 আৰু এফালে আমাৰ গোটে পাৰ্টিটো এফালে এটো সময় ইয়াত বহি মজা লাগে টেঙা চেঙাও খোৱা হয় তো আজি টেঙা খোৱা হোৱা নাই খালি এফালে প্ৰীতি আজি চাহৰ পাৰ্টি আৰু মাও বহি আছে আৰু এয়া ইউনিফৰ্ম সিধা ইয়ালে গুচি আহিলে एग्जाम खत्म हल आज ठीक है ना इतना भरले जाओ और मेसिनत बहिम भाई कपड़ तेने सिलवाए नहल तो भात बनाओगे तो चाई थी और सपनाय रुआ फुलखिनि अकणमान देखा अपना ये सपनाय रुईसे मैं आनी प्रीटनिया पुली अकणमान आनी अपना देखुवाबके आछे এইবোৰ পিটনিয়া পুলি নাৰ্জি পুলি তেনেকৈ ৰোৱা গৈছে স্বপ্নাই ধুনীয়াকৈ ফুলনি বাৰী পাতিছে আৰু ময়ো অকণমান ৰুইছোঁ আপোনালোকক দেখুৱাম বাৰু আৰু এয়া প্ৰীতিহঁত আৰু এই ফুলখিনি ইমান ধুনীয়া লাগিছে চাওক বেক কেমেৰা দেখাম ৰ'ব এবাৰ এইখিনি ইমান ধুনীয়া লাগে ওপৰৰ পৰাহে ধুনীয়া লাগে দেখিবলৈ हाँ हमारा गार्डन है नीचे और ऊपर का गार्डन तो दिखा लिया ये देखिए ऊपर का एरिया थोड़ा बहुत फ्लावर गार्डन स्टार्टिंग क्या है अभी बाद में बोलना चाहिए बोलने के लिए ट्राई कर रही हूँ एग्जैक्ट थोड़ा बहुत कुछ गलती हो जाता है लेकिन ट्राई तो कर गलती से मिस्टेक हो जाता है जंगली गीता ट्रेभेलर नयन चाय किने जंगली होसे ए जंगली गीता एकदा बांदर एकदा की करि আছে আরে ইফালে দাদা এরকম বলত তলত ঘুমে ঘুমে করি আছে গাইস আমি গ্রোসারি বাজার কৰিবলৈ যাব লাইছো এতিয়া ইভিনিং টাইম মিস্টার দোকান পা আহি গল আৰু আমাৰ মান্থলি বজাৰ কৰা হয় তো মাহেকীয়া বজাৰখিনি কৰি আহো বুলি ভাবিছো আৰু এখন আমাৰ নতুনকৈ দোকান খুলিছে সস্তি খুব ধুনীয়া দোকানখন বেলেগ এদিন আহিম বাৰু নিশ্চয় আপোনালোকক দেখুৱাম তো চাই থাকিব আৰু আমাৰ ইয়াত পূজা লাগি গৈছে দেখোন আমাৰ ইয়াত শীতলা মন্দিৰ এটা মানে নতুনকৈ অপেনিং কৰা হৈছে সেইটো কাৰণে এইখিনি পুৰা দুৰ্গা পূজা নিচিনা হৈছে চব ভাল লাগি গৈছে লাইটিং সাইটিং কৰা হৈছে বৰ ধুনীয়া লাগিছে আৰু আমি আহি গলো গ্রোসারি আমাৰ গেলামালৰ দোকান যোনখনৰ পৰা আমি মান্থলি খাওঁ তো এইখন হল আমাৰ আঙ্কুলৰ দোকান আমাৰ আঙ্কল জি শৰ্মা আঙ্কল এইফালে আমি পতঞ্জলি আমাৰ খাটা এই ললো গিলান নাই যদি এনেকুৱা বটলকেইটাই ললো ভালে ল'বলৈ এই পতঞ্জলি এটা দিটো তাৰপিছতে ফৰচুনটো ললো মোৰ এটা ইউটিউব চেনেল আছে গেলামাল বজাৰত আমাৰ আন্টিৰা ওৰাই পুৰা আন্টিকো লগ পাই গ'লো আৰু কথা পাতি আছে এইফালে মিষ্টাৰহঁতে লৈ আছে পুৰা বস্তু আৰু আমাৰ ইয়াত বহুত বছৰৰ পৰা লওঁ ন আন্টি আমি ইয়াত पापा थकार पर कितना साल हो गया ऐसे चीज़ें लेने में जब दुकान किया था तब से कितना साल होगा जब से वहाँ बाहर से आ गया यहाँ तक से बहुत साल से यहाँ से ही हम लोग ग्रोसरी का सामान ले जाते हैं तो इसलिए आज मैंने दिखा दिया आप लोगों को अलपमान हिंदी तो কৈ দিছোঁ আৰু লৈছা নে বস্তু আমাৰ গ্ৰেচিয়ে পাপাকক হেল্প কৰিব আহিছে আৰু মই ভিডিঅ' কৰিবলৈ আহিছোঁ বস্তু এৰা আঙ্কল আমাৰ একদম পুৰণা মানুহ হয় বহুত পুৰণা বহুত বছৰ আগৰ পৰা ইয়াৰ পৰাই আমি বস্তু নি থাকোঁ একেবাৰে ঘৰুৱা নিচিনা আৰু তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'ত আপোনালোকক দেখুৱাই দিওঁ অকণমান আমি ক'ৰ পৰানো বজাৰবোৰ কৰোঁ তো এয়া লৈ আছে অকণমান ভিডিঅ' কৰিম চাব আৰু আশা কৰোঁ ভাল পাব এইজনী আন্ধাৰ এইফালে পোহৰ ইঞ্জিনৰ গিলানটো এইটো
এই তাতে থৈ দিয়াচোন বস্তুবোৰ চব ইয়াতে থৈ যোৱা তেতিয়া কি লৈছোঁ গম পোৱা যাব হা এইবোৰ কেৰি বেগ দি দিয়ক মই বাছি লওঁ নহৰুখিনি ভালেই ন এয়া আমাৰ কিছে এয়া পিঁয়াজ বাছি আছে মা আৰু পাপাই পিঁয়াজ বাছি আছে চব পাপাৰ গোটেই হাত লেতেৰা হৈ গ'ল আৰু এয়া মিষ্টাৰ আৰু মই এতিয়া পিঁয়াজ বাছি আছোঁ আৰু এনেকৈ আমি মাহেকীয়া বজাৰটো কৰা হয় প্ৰায় মিষ্টাৰে আনিব যায় বজাৰলৈ কেতিয়াবা নিজেও ওলাই যাব লাগে যিহেতু আমি ঘৰৰ কামতে ব্যস্ত হৈ থাকোঁ এনেকুৱা কিছুমান কাম কৰিব পালেও ভাল লাগে আৰু মাহেকীয়া বজাৰ যদি কৰি থোৱা হয় হিচাপত কিছুমান বস্তু খৰচ হয় এনেকুৱা লাগে বহুত বেছি বজাৰ হৈছে বহুতখিনি বস্তু লৈছোঁ তেনেকুৱা লাগে কিন্তু কিছুমান বস্তু মানে এটা হিচাপ থাকে আৰু যে ইমানখিনিয়ে খৰচ কৰিব লাগিব এক মাহৰ কাৰণে তো তেনেকুৱা হিচাপ এটা হ'লে কি হয় কিছুমান ধৰক বেছি খৰচতকৈ অলপ কম হোৱা নিচিনাহে লাগে সেইটো কাৰণেই কৰা হয় যদিহে আপোনালোকেও মাহেকীয়া বজাৰ কৰে তো জানেই আপোনালোকে আৰু যদি নকৰে তো কৰাটো ভাল নিচিনা লাগে মানে খৰচবোৰ কি হয় অলপ হিচাপত কৰা নিচিনা হয় হিচাপটো থাকি যায় আৰু অন্যান্য বস্তুবোৰতো লাগেই আৰু কিবা কিবি প্ৰয়োজন হৈয়ে থাকে কিন্তু মুঠ বস্তু কিছুমান চেনি দাইল এনেকুৱাবোৰ মাহেকীয়া হিচাপত থাকিলে ভাল হয় বস্তুবোৰ কৰি বোলে লাঠি হৈ যাব মোৰ বস্তুখিনি ঠিক কৰি লওঁ নিউট্ৰেলাখিনি এইফালে টেমাত থ'ব লাগিব এটা পেকেট ধূপ এইকেইটা বেলেগ আনিছোঁ চব এইবোৰ এইফালে যাব কিটচেনত যাব দেই এইকেইটা বস্তু কিটচেনত যাব সেই তাত নাযায় হে পতঞ্জলি দেশী ঘি বহুত টেষ্টি হয় আৰু হেল্ডিও হয় বেলেগ ঘিতকৈ এইটো ঘি বহুত খাবলৈ টেষ্টি হয় বাচ্চাৰ কাৰণেও বহুত ভাল বেছি খাই ভাল পায় নহয় এইটো ঘিতকৈ ভাল পোৱা তুমি এইটো গমহে নোপোৱা মই কিবাহত দি দিলে খোৱা আৰু এয়া বাপেকে যেকে লেপেট কাৰি বস্তু ভৰাই হয় নাই মই চাহ খাই লওঁ অকণমান আৰু চাহ আজি একদম মিঠাই দি চাহ খাব লৈছোঁ দেই মাৰ মিঠাই খাই দাঁতৰ বিষ শুকাই গ'ল ইমান দিন দাঁতৰ বিষটো মানে ভাল পাইছিলে ইংৰাজী ৰঙা চাহ এয়া আৰু এয়া লওঁ এটা কটা খাব নোৱাৰি আধা খাওঁ মিঠাই মায়ে আনি খুৱাইছে দেই আৰু নিজে দাঁতৰ বিষ উখাই গ'লগৈ মাৰ দাঁত বিষ হৈ আছিলে আৰু মিঠাই খাই আকৌ হৈ গ'ল মাৰ দাঁতৰ বিষ তো এতিয়া আমাৰ ঘৰত পূৰা দোকান চলি আছে বজাৰ হৈ আছে গোটেইখিনি আৰু মই চাহ অকণমান খাই লওঁ আকৌ আপোনালোকক আজি লগ পাই আছোঁ আৰু আজি আনিছে মাছ মিষ্টাৰে তো মাছৰ যদি কিবা এটা বনাওঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম আৰু এতিয়া বনাব লৈছোঁ মাছৰ এটা ৰেচিপি মই পিঁয়াজ পাত আৰু পিঁয়াজ অলৰেডি দিলোঁৱে তেলৰ পাকত এইটো শ্বৰ্ট ভিডিঅ' এটা দিছোঁ মই ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ মানে ভিডিঅ'টো যিহেতু বনাইছিলোঁৱে সেইটো কাৰণে মানে কেমেৰাটো এনেকৈ ধৰিছিলোঁ শ্বৰ্ট ভিডিঅ' এটা আছে যদি আপোনালোকে চোৱা নাই তাতো চাব পাৰিব ইয়াতে মই নিমখ আৰু হালধি দি দিম কেঁচা পিঁয়াজ কেঁচা জলকীয়া আৰু পিঁয়াজ পাত আৰু লগতে বিলাহী এফাল কাটি ল'লোঁ আৰু ইয়াতে দি দিছোঁ ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰো অকণমান এড কৰিম এনেকৈ চন্দা মাছ আনিছিলে আৰু এয়া আদা নহৰু পেষ্ট চন্দা মাছ আনিছিলে আৰু চন্দা মাছৰ প্ৰায় এনেকৈ খাই ভাল লাগে আমাৰ ঘৰত প্ৰায় এনেকৈ বনাই খোৱা হয় এয়া ৰেড চিলি পাউডাৰো এড কৰি দিলোঁ খুবেই টেষ্টি হয় আৰু ইয়াত অকণমান সিজাৰ লগে লগে ইয়াত মই পানী এড কৰি দিছোঁ দেখিছে আপোনালোকে আৰু পানীখিনি এড কৰাৰ লগে লগে মাছ কিপিচ মই ইয়াতে দি দিম আৰু চন্দা মাছৰ যদি আপোনালোকে চৰচৰি এনেকৈ বনাই খোৱা নাই প্লিজ এবাৰ ট্ৰাই কৰিব বহুতে ভাল লাগে খাবলৈ আৰু এয়া ৰেডি হৈ গ'ল মোৰ চৰচৰি মাছৰ চৰচৰি বিৰাট টেষ্টি হয় এবাৰ ট্ৰাই কৰিব হে গাইজ আৰু এতিয়া আমি ভাত পানী খাই হৈ গ'লোঁ আজৰি আৰু আপোনালোকক আজিৰ ৰেচিপিটো দেখালোঁ মাছৰ ৰেচিপিটো আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু হয়তো সকলোৱে খায় কিন্তু মই এনেকৈ বনাইছোঁ যেতিয়া আপোনালোকক শ্বেয়াৰ কৰি দিলোঁ আৰু মই পেলনীয়া কাপোৰেৰে এটা বস্তু বনালোঁ আপোনালোকক সেইদিনা কৈছিলোঁ যে মেচিনত মই কিবা এটা চিলাইছিলোঁ বুলি তো সকলোৱে জানে তথাপিও মই যিহেতু চিলালোঁ আপোনালোকৰো কামত আহিব পাৰে বুলিয়ে জনাইছোঁ
এইটো এটা পিলো কভাৰ যিটো এইটো আছিলে মা ভাগৰ এখন চাদৰবোৰ কি হয় খুব মানে চাদৰবোৰ খুব বেয়া হৈ যায় কিন্তু তাৰ চাদৰ যিবোৰ পটি সাইডত পটিবোৰ থাকে ন এইবোৰ ইমান ধুনীয়া হৈ থাকে চাবচোন আৰু আমি কি কৰোঁ চাদৰখনি হাতি পেলাই দিওঁ তাৰপিছত মাৰ ভাল চাদৰ আছিলে যিহেতু মই চাদৰৰ পটিখিনি এনেকৈ এৰুৱাই লৈছিলোঁ মই বেক কেমেৰাত এবাৰ দেখুৱাম বাৰু আপোনালোকক এৰুৱাই কিনে পটিখিনি থৈ দিছিলোঁ যে কিবা এটা কামত লগাম বুলি তাৰপিছত এইটো এটা আমাৰ দীঘল গাৰু এইটো গাৰু মানে কাপোৰৰে গাৰু গ্ৰেচিৰ মানে সৰু সৰু কাপোৰবোৰ পেলাই দিবও বেয়া লাগে তো এটা গাৰুৱে বনাইছিলোঁ তেনেকৈ ঢেৰ কাপোৰ আছে বাৰু এটাই বনালোঁ গাৰু তাৰপিছত এইটো গ্ৰেচিয়ে মানে ৰাতি হোৱা সময়ত ইউজ কৰে তাইক এইটো লাগিবই আৰু তাই ইয়াৰ কভাৰটো বেয়া হৈ গৈছিলে তাৰপিছত এইটো কাপোৰো আছিলে মোৰ মানে পুৰণা কাপোৰে হয় তো তেনেকুৱা সেই কাপোৰটো মোৰ আছিলে বাৰু থৈ দিছিলোঁ কি কামত কিবা কামত নিশ্চয় খটাম বুলি তাৰপিছত এনেকৈ চিলালোঁ এতিয়া ইমান ধুনীয়া লাগিছে কভাৰটো মানে মোৰ মতে ভাল লাগিছে আৰু এইটো চব ইমান ভাল লাগিছে কালাৰ কম্বিনেশ্যনটো বৰ ধুনীয়া আহি গ'ল আৰু লেছ মানে মাৰ চাদৰখন বহুত ডাঙৰ আছে সেইবাবে পটিটো এফালেও মই ৰছী ভালদৰে বান্ধিব আছে বাৰু ৰছী চিলাই দিলোঁ আৰু এনেকৈ গোটেই তিনিটা ছাইডে এনেকৈ হৈ গ'ল আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে শেষ কৰি দিওঁ আৰু যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিছোঁ তেনেহ'লে আজিলৈ আহিছোঁ